দশম শ্ৰেণী পৰীক্ষা শেষ এতিয়া শেষ প্ৰশ্নটো হ'ল যে ৰিজাল্ট কেতিয়া আহিব এই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ছাৰে কিবা কৈছে নেকি বা সেবাৰ ফালৰ পৰা কিবা জাননী প্ৰকাশ পাইছে নেকি তেনেহ'লে জানো আহা বৰ্তমান এতিয়া আমাৰ মাৰ্চৰ মাহ চলি আছে আৰু কেইটামান দিনৰ পাছত এপ্ৰিল ষ্টাৰ্ট হ'ব আৰু তাৰপিছত মে' মাহ আমি দেখা পাওঁ যে প্ৰায় মে' মাহৰ 3rd উইক নহ'লে জুনৰ 1st উইকৰ ভিতৰতে ৰিজাল্টটো ঘোষণা কৰে কিন্তু এই বিষয়ে তেওঁলোকে আগতীয়াকৈ প্ৰকাশ নকৰে যে এইটো দিনত আমি ৰিজাল্ট দিম এতিয়া ইম্পৰ্টেণ্ট কথাটো শুনা যিটো ৱেবছাইট সেবাৰ লগত এছ'চিয়েশ্যন আছে মানে তোমালোকে স্ক্ৰীনত দেখিব পাবা এইটো ৱেবছাইট মানে এইটো এপ এটা হয় তাত গ'লে আমি দেখা পাওঁ যে ৰিজাল্ট টু বি এনাউন্স চুন মানে ক'ব বিচাৰিছে যে HLCৰ 2024ৰ যিটো ৰিজাল্ট এইবাৰ আগতীয়াকৈ দিব মানে মে'ৰ হয়তো 1st উইকত নহ'লে 2nd উইকৰ ভিতৰতে ৰিজাল্টটো প্ৰকাশ পাব যিহেতু আগতে ৰেকৰ্ড আছে এনেকুৱাকৈ আগতীয়াকৈ দিয়াৰ তোমালোকে স্ক্ৰীনত দেখিব পাবা তো এইখিনি আছিল আজি ভিডিঅ'টো তোমালোকে গম পালা যে তোমালোকৰ ৰিজাল্ট কেতিয়া দিব মে' মাহৰ 1st উইক নহ'লে 2nd উইকৰ ভিতৰতে দিব যিহেতু এবাৰ MCQ আছিল আৰু কম্পিউটাৰত চেক কৰিবলৈ যথেষ্ট মানে সময় কম সময়তে হৈ যাব চ' তোমালোকে গম পালা যদি ভিডিঅ'টো এনজয় কৰিছা তেনেহ'লে এটা লাইক কৰিবা আৰু আগলৈ লগ পাম থেংক ইউ